চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো। অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক দুদিন স্পেচিয়েল কেজুৱেল লিভ আকৌ ঘোষণা কৰিছে। 6 ফেব্ৰুৱাৰী আৰু 7 ফেব্ৰুৱাৰীত তেওঁলোকে দুদিন স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন জামুগুৰি শোণিতপুৰ জিলাত অনুষ্ঠিত হ'ব। তাত যদি আপোনালোকে যাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দুদিন স্পেচিয়েল লিভ পাব। অৰ্থাৎ আপোনালোকে 6 ফেব্ৰুৱাৰী আৰু 7 ফেব্ৰুৱাৰীত দুদিন স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। আৰু এই অধিৱেশনখন 6 ফেব্ৰুৱাৰী বা 8 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। আপোনালোকে যদি তাত অংশগ্ৰহণ কৰিব বিচাৰিছে, যদি আপোনালোকে এই ছুটিটো ল'ব বিচাৰিছে, তেতিয়া আপোনালোকে দিদিওক এই কথাটো জনাওক, এই নটিফিকেশ্যনখন তেওঁলোকক দেখাই দিয়ক আৰু আপোনালোকে দুদিন স্পেচিয়েল লিভ লৈ লওক। এখন নটিফিকেশ্যন আহিছে সেইটোৰ ওপৰত। এই নটিফিকেশ্যনখনত কি লিখা আছে আহকচোন আমি চাই লওঁ এবাৰ। Governor of Assam is pleased to allow special casual leave on 6 and 7 February 2026 to the government employees who wish to attend the 95 Adhivesion annual session of Srimanta Sankardev Sangha, which will be held with effect from 6 to 8 February 2026 at Jamuguri Hat, Sonitpur district. অৰ্থাৎ তেওঁলোকে কৈছে যে 6 আৰু 7 ফেব্ৰুৱাৰীত যদি আপোনালোকে এই অধিৱেশনখনত যাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দুদিন স্পেচিয়েল কেজুৱেল লিভ ল'ব পাৰিব। দেখিছেনে কিমান এটা ভাল খবৰ, আপোনালোকে দুদিন আকৌ ছুটি পাব। সো যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, এই ভিডিঅ'টো আপোনালোকে বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব, লগৰ কৰ্মচাৰীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও 6 আৰু 7 ফেব্ৰুৱাৰীত ছুটি ল'ব পাৰে আৰু শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাত, তাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।